টু মাই ইউটিউব চেনেল। নমস্কাৰ আৰু আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আজি এটা বহুত দিনৰ মূৰত ভিডিঅ' আপোনালোকৰ মাজত লৈ আহিছোঁ। আৰু আমি এটা বহুত মজা প্লেচত যাম আৰু আমাৰ জাৰ্ণিটো হ'ব 2 দিন। আমি পামগৈ 30 তাৰিখে আৰু আজি ৰাতি কমেও 2:30 মানত আমাৰ ট্ৰেইন আছে। গতিকে আমি ক'ত যাম, ক'ত গৈ আছোঁ আপোনালোকক মই এই ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই দিব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইপিনে পূৰা মায়ে ৰুটি বেলি আছে, ৰুটি লৈ যাম। এইজোপা আমাৰ বৰটেঙা, ৰ'ব এয়া মই বৰটেঙা পাৰি থৈছোঁ। বৰটেঙা পাৰি থৈছোঁ মানে গ্ৰুপত মেছেজ আহিছে, স্মিতা তই বৰটেঙা লৈ আহিবি। তো ছাৰে মোক মানে বৰটেঙা লৈ যাব কৈছে। সেইটো কাৰণে মই পূৰা বৰটেঙা পাৰি মেলি আজৰি। এতিয়া মই 2টা বেগেই হৈছে। এতিয়া বৰটেঙাকেইটা কেনেকৈ নিওঁ ভগৱান জানিব। তাকো উপায় নাই, ছাৰে লৈ যাব কৈছে যেতিয়া। গতিকে কিবা এটা কৰি মেলি লৈ যাওঁ। আৰু আপোনালোকক মই এতিয়া যাম লগৰ এজনীৰ ঘৰত, মোক বায়ে থৈ আহিবগৈ লগৰজনীৰ ঘৰত। তাৰপৰা মোৰ লগত যাব আৰু 4জনী, একেবাৰে ষ্টেচনত লগ পাম। গতিকে ব'লক, মই এয়া ওলাই গ'লোঁ। এইপিনে আছে মোৰ বেগ, 2টা মোৰ বেগ আৰু পিনে মাতাশ্ৰী। এতিয়া যাব লাগে মই। আৰু আমি ইয়াৰ পৰা লগৰজনীৰ ঘৰত পাই গ'লোহি। লাজতে চোৱাই নাই নে ইয়াত চেমিনাৰ ঠিক কৰি আছে। ইমান নে কি কৈছিলি? এয়া অৱস্থা। আৰু আমি পূৰা যাবলৈ ৰেডি হৈ গ'লোঁ। লগৰখিনি মানে ময়ো হ'লোঁ অলপ। আৰু এইপিনে পূৰা 1টা বাজিব, আমি 1:10 মানত ওলাই দিম ইয়াৰ পৰা। বহুত দেৰিকৈ আহিছে, আগৰটোতো অকণমান আগত নোলালি আৰু। সেইপিনে কাপোৰ পিন্ধি আছে, মই আছোঁ। এতিয়া আমি যাওঁ ষ্টেচনত। গোটেই একদম তাতে ৰৈ আছে, তাত লগ পাম। এয়া আমাৰ পূৰা বেগ আহি পিনে লাগি আছে পূৰা কামত। আৰু গাইজ আমি এতিয়া ষ্টেচন পাই গ'লোহি। এইপিনে পূৰা আমাৰ গোটেই খাদ্যান ৰৈ আছে। আৰু ট্ৰেইন আছে। এতিয়া চা আকৌ, এতিয়া চা উঠাব কৈ আছিল ন, চা বঢ়িয়া। ওলাইছে চব ওলাইছে। ফটো নহয় আৰু 2:30 ট্ৰেইন আছে। যাব লাগিব। এনেকৈ ইয়াৰ পৰা ট্ৰেইনত উঠি দিলোঁ। আৰু আমি এইপিনে পূৰা ৰাতি আহাৰ খাই মেলি এতিয়া শুব লৈছোঁ। কাৰণ মাহঁতে ৰুটি বনাই পঠিয়াইছিলে। তো ৰুটি খাই মেলি এতিয়া চব মানে শুব লৈছোঁ আৰু ভালকৈ শুই মেলি লওঁ। আৰু দিনটো বহি পূৰা অশান্তি লাগি আছিলে। আৰু এতিয়া ৰাতিপুৱা হ'ল আৰু মানে ইমান ধুনীয়াকৈ কথাবোৰ কৈছিলোঁ। ইমানেই হাৱা, এটা চাউণ্ড মানে ডাঙৰকৈ নাহিলে, তো অলপ কষ্ট হৈছে। তো এনেকেই আপোনালোকক মই ভিডিঅ'বোৰ দেখাইছোঁ। আপোনালোকে একো বেয়া চেয়া নাপাব আৰু এনেকৈ চাব। আৰু এতিয়া চবৰে ভাগৰ লাগিছে। এয়া পূৰা চব নিজৰ নিজৰ বিচনাত চিট আৰু।
আৰু ইয়াৰ পৰা পিঠা আমি চাহৰ লগত খাইছোঁ। লগৰ এজনী মাকে বনাই পঠিয়াইছিলে, বহুত টেষ্টি হয়। আৰু এইপিনে পূৰা আমাৰ ছিনিয়ৰ বাহঁত সকলোৱে পূৰা বহি আছে এনজয় কৰি কৰি। আগতো আছে বহুত, আৰু বহুত ভাল লাগিছে। আমাৰ লগৰ গোটেইকেইজনী ওপৰত উঠি আছে পূৰা। আৰু এইপিনে মেম ছাৰ পূৰা ব্যস্ত। আৰু এয়া সকলোৰে অৱস্থা বেয়া, ট্ৰেইনত বহি বহি টোপনি খতি। আৰু এইপিনে পূৰা বিয়া, আমাৰ যেনেকৈ পানী তোলা পৰ্ব, তো তেওঁলোকৰো এনেকুৱা কিছুমান নিয়ম থাকে। তো আমি আহি থাকোঁতে এনেকুৱা দেখা পালোঁ, তো বহুত ভাল লাগিছে। এয়া পূৰা জালমুড়ি লৈ আছে। অ' গাইছ, বেছি নাখাবা দেই, পেট পুৰিব আকৌ। 20 টকা। কৃষ্ণ, 20 টকা, এডোখৰত 20 টকা। ভয় লাগে, ৰিক্স ল'ব নোৱাৰোঁ।
কিনো পাতৰ পাতত এই গামোচা এৰিবলৈ নিলিখিলে কপালত অ নাম আৰু ইয়াৰ পৰা ৰাতিৰ আহাৰৰ কাৰণে যোগাৰ কাৰণ সকলোৱে ঘৰৰ পৰা ৰুটি লৈ আহিছিলে তো আমি ট্ৰেইনতে চব্জিটো কিনি পূৰা খাইছোঁ আৰু দিয়া না এই বটলটো দিয়া না আমি ৰাতি একদম ৰুটি খাই লৈ এতিয়া শুব লৈছোঁ কাইলৈ আমি 5:30 পাই যাম 5:30 পাই যাম ন ছোৱালী হয় নাই 5:30 পাই যাম 10 মান পাই যাম কলকাতা পাই যাম তাৰপিছত আকৌ পুনেলৈ খোৱা যোগাৰ Chai, coffee. Coffee, chai. Chai, coffee. আৰু আমি ইয়াৰ পৰা হাওৰা ষ্টেচন পাই গ'লোহি চাউণ্ড নাহে এইবাৰ মই ইমান ভালকৈ কিবা এটা হৈছে আৰু পুৰা চাউণ্ড আহি আছে নহয় বতাহত আৰু আমি পুৰা কলকাতা পাই গ'লোহি আৰু এতিয়া আমি আহি আছোঁ বেলেগ এটা ষ্টেচনলৈ সেইটো ষ্টেচনৰ পৰা আমি ডাইৰেক্ট পুৰী যাম আৰু তাৰ ট্ৰেইন আছে 9টা বজাত
ফাইনেলি আমি পুৰী পাই গ'লোহি আৰু বহুত ভাল লাগিছে আৰু এইটো হৈছে আমাৰ ৰুম ফাইনেলি আমি ৰুমো পালোহি তো গাইজ ফাইনেলি আমি ৰুম চুম পাই গ'লোহি ময়ো গা চা ধুই মেলি আজৰি মানে চব গা চা ধুই মেলি আজৰি এতিয়া আমি অলপ ফুৰিবলৈ ওলাই যাম আৰু কিবা কিবি খাই মেলি একেবাৰে ৰুমত আহিম আৰু একেবাৰে শুই যাম তো আমাৰ ৰুম আজি এইটো আৰু তো আমাৰ ৰুম আজি এইটোৱে আৰু আপোনালোকক বাহিৰৰ দিনে কি কৰিলোঁ আৰু এতিয়া অলপ দেখাম কাৰণ ভিডিঅ'টো আহা আজি ট্ৰেইনত আহি মাথা বেয়া হৈ গৈছে আৰু বহি বহি অলপমান উঠি যাওঁ আকৌ বহিবলগীয়া হৈ যায় তো মই তেনেকৈ চাই থাকিব সেইখনলৈকে আমি এতিয়া আহি আছোঁ সাগৰৰ কাৰণে পূৰা এইপিনে পূৰা মানুহবোৰে একদম সাগৰৰ কাষত বহি আছে ফাইনেলি এইপিনে চব কি মজা বস্তু বনাই আছে চব এইপিনে ইমান ধুনীয়াকৈ বনাইছে বহুত মজা আছে বনাইছে গাইজ মই আগলৈ আহিছোঁ হা আহিবা তোমালোক উড First time. No. আৰু এইপিনে পূৰা মজা বজাৰ বহি আছে বহুত মজা বজাৰ পূৰা মানুহে সাগৰৰ কাষত বহি পূৰা এনজয় কৰি আছে দেই আজি ৰাতি খাদ্য 90 টকা 5 90 টকা 4 পিচ খাব পাৰি এটা প্লেট দি দিয়ে আৰু ভিডিঅ'টো আজি ইমানতে খতম কৰিছোঁ যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব গতিকে আজি ভিডিঅ'টো সামৰিছোঁ বাই বাই